নমস্কাৰ। আজিও আৰম্ভ কৰিলোঁ ভিডিঅ'টো। এই ঘৰত থকা 7 কেজিমান বেহাৰ আছিল, তাকে লৈ পেলাই মাৰি চকত লাগি ওলালোঁ। তাতে আকৌ দুটামান মিল আছে। এইয়া আহি আমি এই মাৰি চকটো পালোঁৱে। এইখিনিতে আকৌ মিলটো আছে। এইকেইটা বেহাৰ লৈ পেলাই এই মিলৰ দোকানীটোক দিওঁ ৰচোন, সি পেৰি দিব, তাৰপিছত লৈ যাম। এইটো হৈছে মিলটো। ইয়াতে বেহাৰ কেইটা দেই, আৰু এইগিলা ফিটাই দি মেচিনটো ঘূৰি থাকে। তাৰপিছত পেৰি তলেদি আকৌ তেলবিলাক ওলাব। সেইবিলাক তেলকে আকৌ আমি খাই থাকোঁ। ঘৰৰ আকৌ খেতি বাতি নাই দেই, সেই কোনোবাই দিয়া বেহাৰ কেইটামানকহে লৈ পেলাই লৈ আহিছোঁ। এনেকৈ বেহাৰ পেৰা হ'ল, ঘৰলৈকে আহিব ধৰিলোঁ। এই আমাৰ পথেৰেদি আহিলোঁ। এনেকৈ এইখন হৈছে মহৰীয়া দল। যাই থাকোঁতে আকৌ আমাৰ শিৱ মন্দিৰটোও পায়। ৰ'ব মই দেখাই দিছোঁ ওচৰৰ পৰা। এইটো হৈছে আমাৰ শিৱ মন্দিৰ। শিৱ মন্দিৰটোৰ পৰা আকৌ আমাৰ ঘৰলৈকে এনেকৈ সোমাব লাগিব। আহি কিবাকৈ ঘৰ পালোঁ দে। এইয়া তেলখিনি থলোঁ। তেল আকৌ বহুত ওলছি, কৰে 3.5 লিটাৰ মানে ওলছি। এই বৈয়ামটোত আছে, বটল কেইটাত আছে। আকৌ সেইখিনি তেলে দিয়া আকৌ এতিয়া আমি এইয়া চাইচোন কি বনাব ওলছোঁ। পিঁয়াজ দিলোঁ, তাৰপিছতে অকণমান ৰ'ব দেই, মই দেখাই দি আছোঁ বাৰু। এইয়া মাংস বহাই দিলোঁ। তাৰপিছত এইয়া মাংস বহাই আছোঁ। চাইচোন ক'ত লাগি যায় সোপা। মাংসখিনি বনাই থাকোঁতে দুটামান কথা ময়ো জনাই থৈ দিওঁ ৰ। মই যে এনেকৈ ভিডিঅ' বনাইছোঁ, তাক লৈ আকৌ দুটামানে বৰ কিবা কিবি মন্তব্য কৰিব ধৰিছে। ভাইহাত মোৰ ফালে মই কিবা এটা কৰি আছোঁ, মই কিবা এটা চখ লাগছে, মই কৰি আছোঁ। তাক লৈ আকৌ তহঁতে আকৌ জ্বলি পকি মৰিব লাগে দৰকাৰ নাই। প্ৰথম কথাটো সেইটো। আৰু মই কিবা বহুত ডাঙৰ ইউটিউবাৰ হ'ম বুলিও এইবিলাক কৰা নাই। এনে মনৰ চখতে কিবা এটা কৰি আছোঁ। গতিকে ভাল পোৱাবিলাকে ভালে পাইছে, দুই এটাই আকৌ কিবা ধৰণৰ মন্তব্য কৰিব ধৰিছে। এইবিলাক ক'লে শোভা নাপায়। এতিয়া মোৰো মাংস বনোৱা হ'ল। যিবিলাকে ভিডিঅ'টো চাই আছে চবে লাইক কৰিবি, শ্বেয়াৰ কৰিবি আৰু ছাবস্ক্ৰাইবো কৰিবিচোন আমাৰ চেনেলটো। ধন্যবাদ।